Hello students, মই তোমালোকৰ বিপ্লৱ দে স্যাৰ ক্লাস 10 or 5th chapter অধ্যায় 5 নম্বৰ অধ্যায়ৰ মৌলৰ পৰ্যায়ভিত্তিক শ্ৰেণী বিভাজনৰ 2 নম্বৰ ভিডিঅ' লৈ মই আহিলো আজি তোমালোকৰ ওচৰত ইংৰাজীত চেপ্টাৰৰ নাম হয় পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস মই লাষ্ট ক্লাছত কি ডিসকাস কৰিলো মই লাষ্ট ক্লাছত ডিসকাস কৰিলো ডব্ৰাইনাৰৰ ট্ৰিক বা ট্ৰায়াড তাত কি আছিল পাৰমাণৱিক ভৰৰ ওপৰত লিথিয়াম সোডিয়াম পটাছিয়াম তাৰ পিছত ক্যালসিয়াম স্ট্ৰনচিয়াম বেৰিয়াম আয়োডিন ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন এনে তিনিটা কৰি ডব্ৰেনাৰে কি কৰিছিলে গুড বন্দিছিলে আৰু এইবিলাকে কি প্ৰস্তুত কৰিলে তৈরি কৰিলে ত্ৰিক বা ডব্ৰেনাৰৰ ত্ৰিতয় আৰু মাজৰটো পাৰমাণৱিক ভৰ প্ৰথম আৰু 3 নম্বৰৰ পাৰমাণৱিক ভৰৰ গড়ৰ প্ৰায় সমান আছিল ঠিক আছে এইটো তাৰ এটা সম্পৰ্ক আছিল এতিয়া ডব্ৰেনাৰৰ কৰিলে তাৰ পিছত বেলেগ সাইন্টিস্ট ৰসায়নবিদ এবিলাকেও তাৰ ওপৰত চৰ্চা আৰম্ভ কৰিলে তাৰ পিছত 1866 ত নিউল্যান্ডছ বুলি এজন বিজ্ঞানী আছিল ইজনে এটা সূত্ৰ আৱিষ্কাৰ বা প্ৰস্তুত কৰিলে এটো হ'ব নিউল্যান্ডছৰ সূত্ৰ বা নীতি এতিয়া ডব্ৰেনাৰে বনাইছে এতিয়া ভিন্ন বেলেগ সাইন্টিস্ট তাৰ ওপৰত কাম কাৰ্য কৰা আৰম্ভ কৰিলে যে মৌলৰ পৰমাণুৰ ধৰ্ম আৰু পাৰমাণৱিক ধৰ্ম বা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তাক এটা শ্ৰেণী বিভাজন কৰিব পাৰোনে তাক এটা গুড বান্ধিব পাৰোনে কিবা এটা সম্পৰ্ক ওলাব পাৰোনে আৰু এই সাইন্টিস্ট জনে আছিল জন নিউল্যান্ডছ ইজনে আৱিষ্কাৰ কৰিলে তো এই কাৰণত নাম দিলে নিউল্যান্ডছৰ অষ্টক এটা অষ্টক কি হয় মই অকণমান পিছত কম এতিয়া জন নিউল্যান্ডছ ক'ৰ পৰা আছিলে ইজনে ইংলেণ্ডৰ আছিল আৰু ইজনে 1866 ত কাৰ্যটো আৱিষ্কাৰ আৰম্ভ কৰিলে বা তোমাৰ কাৰ্যটো সম্পূৰ্ণ কৰিলে আৰু কি প্ৰস্তুত কৰিলে এটা সূত্ৰ বা নীতি যেটো হয় নিউল্যান্ডছৰ অষ্টক এতিয়া অষ্টক কি অষ্টক তোমালোকে নামৰ পৰাই বুজি পাইছা তাৰ লগত 8ৰ সম্পৰ্ক আছে অষ্টকৰ লগত 8ৰ সম্পৰ্ক আছে এতিয়া কি হয় মই অকণমান ডিসকাস কৰিম মানে নিউল্যান্ডছে কি কৰিলে মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত যেনে ডব্ৰেনাৰে কৰিছিলে একেই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল এটো এটা পইণ্ট মনত ৰাখিবা আৰু কি কৰিলে একদম আটাইতকৈ যেটো যাৰ পাৰমাণৱিক ভৰ কম তাৰ মানে ভৰ কম কাৰ হাইড্ৰজেনৰ পাৰমাণৱিক আটাইতকৈ ভৰ কম তাৰ পৰা আৰম্ভ কৰি 56 টা মৌল লৈ কাৰ্য আগবঢ়াইছিল 56 মৌল আগবঢ়াইছিল আৰু লাষ্টৰ যেটো মৌল আছিল এটো আছিল থৰিয়াম সংকেত হয় TH থৰিয়াম এটো তাৰ শেষত আছিল তাৰ মানে 56 মৌল লৈ নিউল্যান্ডছে তাৰ কাৰ্যটো আৰম্ভ কৰিলে আৰম্ভণি ক'ৰ পৰা কৰিছে হাইড্ৰজেনৰ পৰা যাৰ পাৰমাণৱিক আটাইতকৈ কম পাৰমাণৱিক ভৰ ইয়াত পাৰমাণৱিক আটাইতকৈ কম আছিল আৰু কিমান লৈকে গৈছিল 56 ভাবিলে 56 আছে মৌল আৱিষ্কাৰ আছিল এই টাইমত আৰু আগতে গৈ নহব এই কাৰণ লাষ্টত 56 তেই শেষ হৈ গল আৰু যেটো আছিল থৰিয়াম হাইড্ৰজেনৰ পৰা আৰম্ভ হ'ল শেষ হ'ল থৰিয়ামত আৰু কিমানটা তাৰ মাজত আছে 56 এটো মনত ৰাখিবা ঠিক আছে মই আগবাঢ়ি যাম এতিয়া এটো অষ্টক বা
অক্টেভ ইংৰাজীত কোৱা হয় নিউল্যান্ডছ অক্টেভ এইটো কি থিওৰি এইটো হ'ল তাৰ মানে প্ৰতিটো অষ্টম বা 8 মৌল প্ৰথম মৌলৰ লগতে একই ধৰণৰ লক্ষ্য কৰিছিল এইটো তাৰ এটা শ্ৰেণী বিভাজনৰ বৈশিষ্ট্য আছিল তাৰ এটা ক্যাৰেক্টাৰিষ্টিক আছিল এইটো তাৰ এটা অকণমান মানুহক আকৰ্ষণ কৰিলে বা এইটোতো ডাঙৰ কথা হয় প্ৰতিটো 1 নম্বৰৰ মই অকণমান বুজাই দিওঁ 1 নম্বৰৰ পৰা আৰম্ভ কৰিলোঁ 1 এনে গৈ আছো হাত হ'ল 7টা মৌল পালোঁ 1 নম্বৰ 2 নম্বৰ কৰি গৈ 7 নম্বৰটো পালোঁ আকৌ 8 নম্বৰ যেটো আহিব 8 নম্বৰ যেটো হ'ব 8 যেটো হ'ব এইটো একৰ লগত একই সম্পৰ্কিত একই ধৰণৰ ধৰ্ম দেখাই দিব একই ধৰণৰ ধৰ্ম দেখাব এতিয়া যদি 2 ৰ পৰা আৰম্ভ কৰোঁ 2 3 4 5 6 7 8 এই 2 ৰ পৰা যদি 1 ধৰো তেনেহলে ইয়াত এটা আহিব নহয় এটোৰ লগত একই ধৰ্ম দেখাব মানে 8 নম্বৰ 8 আৰু ফাৰ্ষ্টৰ লগত তাৰ এটা গুড বা সম্পৰ্ক বান্ধিছিল এতিয়া তোমালোকে অকন কিছুমানে বুজি পাইছা কথাটো কিছুমানে বুজা নাই মই আৰু ক্লিয়াৰ কৰি দিম মনত ৰাখিবা অষ্টক নীতি মানে প্ৰথম আৰু 8 নম্বৰ মৌলৰ মাজত ধৰ্মৰ এটা সম্পৰ্ক আছে আৰু কাৰ ওপৰত নিৰ্ভৰ কৰে এইটো পাৰমাণৱিক ভৰ আৰু অষ্টম বা 8 মৌল বা ইংৰাজীত মই কওঁ এলিমেণ্ট এইটো আছিল নিউল্যান্ডছৰ অক্টেভ বা অষ্টক নীতিৰ মূল বৈশিষ্ট্য পাৰমাণৱিক ভৰ কিন্তু তাতে পাৰমাণৱিক ভৰ ড্ৰবেনাৰ যেনে কৰিছে এনে তাতে পাৰমাণৱিক ভৰেই আছিল এতিয়া ভাৰতীয় সংগীত বা যেটো মিউজিক ইণ্ডাষ্ট্ৰীত হয় এইটো সংগীতৰ এটা স্কেল আছে পংক্তি আছে কি আছিল এইটো সা ৰে গা মা পা ধা নি কিমানটা আছিল 7 সুৰ হতা হিন্দীত কয় নহয় সা ৰে গা মা পা ধা নি 7টা হল 7টা হল ইয়াত 1 পৰা 7 আৰু লগত 8 নম্বৰত আকত আহিলো যে টাইমত 8 বা 8 নম্বৰ যেটো আহিলো এটো 1 ৰ লগত সম্পৰ্কিত হ'ব এতিয়া মই যদি 2 ৰ পৰা আৰম্ভ কৰো এটো মই কৰো এটো ইয়াৰ পৰা সা ৰে গা মা পা ধা নি সা তাৰ মানে এটো 9 নম্বৰৰ লগত 2 নম্বৰৰ সম্পৰ্ক হ'ব 9 নম্বৰৰ লগত 2 নম্বৰৰ সম্পৰ্ক হ'ব মই যদি 3ত সা বাবু যদি 1 সা ৰে গা মা পা ধা নি সা কৰিব পাৰিবা 1 2 3 4 5 6 7 এইটো ক'ব পাৰিবা ঠিক আছে এটো গানৰ লগত মিলাই দিবা ইন্টাৰেষ্টিং কৰিবলৈ এটো অক্টেভৰ লগত মিলাই দিয়া হৈছে এতিয়া ইয়া যদি মই গা যদি মই 1 ধৰো 1 2 3 4 5 6 7 8 ইয়াতো 8 নম্বৰ গাৰ লগত এটা মৌল মিল হ'ব মানে আৰম্ভণি জৰ পৰা আৰম্ভণি হ'ব 1 নম্বৰ যেটো হ'ব আৰু গৈ 8 নম্বৰ যেটো হ'ব দুইটাৰ মাজত এটা সম্পৰ্কিত থাকিব এটা ধৰ্মৰ সম্পৰ্ক থাকিব এতিয়া মই টেবল দি বুজাই দিম তোমাৰ লগত ঠিক আছে টেবলটো মই আৰম্ভ কৰো এতিয়া ইয়াত চোৱা এটা 1 2 3 4 5 6 7 দিলো হম মানে সা ৰে গা মা পা ধা নি লৈকে আছে এতিয়া হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছে মনত আছে না কৈছিলো মই হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিলে হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন 1 2 3 4 5 6 7 8 নম্বৰ কি পালে ফ্লোৰিন পালে এটো হাইড্ৰজেনৰ লগত এক চাময় হেউজিয়া কৰি দিলো মই যদি লিথিয়ামৰ পৰা এক কও বা সা কও যিকোনো এটা ক'ব পাৰিবা সা ৰে গা মা পা ধা নি সা সোডিয়াম পালে একই লগত কৰি দিলে এতিয়া আকৌ যদি মই যিকোনো ঠাইৰ পৰা আৰম্ভ কৰিব পাৰিবা এতিয়া এলুমিনিয়ামৰ পৰা আৰম্ভ কৰা এলুমিনিয়াম বৰণৰ পৰা কাৰ্বনৰ পৰা কৰি দিম মই সা ইটো নাচাবা এতিয়া ওপৰটো নাচাবা সা ৰে গা মা পা ধা নি সা কাৰ্বনৰ লগত সিলিকনৰ সম্পৰ্ক পালে তাৰ মানে 8 নম্বৰটো য'ৰ পৰা আৰম্ভ কৰিম কাউন্ট ক'ৰ পৰা আৰম্ভ কৰিলো কাপ ধৰিলো মই এতিয়া সোডিয়ামৰ পৰা গণনা আৰম্ভ কৰিলো গণনা ষ্টাৰ্ট কৰিলো সোডিয়াম সা ৰে গা মা পা ধা নি সা
পটাছিয়াম পালোঁ ছডিয়াম পটাছিয়াম এনে কৰি 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 আগবাঢ়ি গৈছিলে যে হাইড্ৰজেন ফ্লুৰিন ক্লৰিন কবাল নিকেল সেউজীয়া দি মই দেখালোঁ একেই ধৰ্ম দেখাব বুলি গণ্য কৰিছিলে কোনে নিউজিলেণ্ডে তাৰপিছত লিথিয়াম ছডিয়াম পটাছিয়াম কপাৰ এইবিলাক একেই ধৰ্ম দেখাব বুলি এটাই তোমাৰ লগত গ্ৰুপত বা শ্ৰেণীত থৈ দিছিলে এনে কৰি কৰি যাব এতিয়া তোমালোকে চা মনত ৰাখিবা সা ৰে গা মা পা দা নি সা 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 মিলিব য'ত মিলিব এইটো ধৰ্ম একেই হ'ব বা 1 2 3 4 5 6 7 8 8 নম্বৰ যেটো পাম তাৰ ধৰ্ম সমান হ'ব এতিয়া এতিখন মই কি কৰিলোঁ এইটো চোৱা হাইড্ৰজেন ফ্লৰিন ক্লৰিন এইবিলাক মই লাষ্টত ব্ৰমিন আছে এইবিলাক মই সেউজীয়া কৰি দিলোঁ এইবিলাকৰ ধৰ্ম তাৰ হিচাপত একেই আছিলে লিথিয়াম এইবিলাক মই চোৱা লিথিয়াম ওপৰত ছডিয়াম এইবিলাক বগা কৰি দিছোঁ এইবিলাক একেই তাৰপিছত হালধীয়া এইবিলাক একেই প্ৰতিটো ক'ব পাৰি মই এইটো ষ্টেণ্ডিং লাইন থিয় হৈ আছে থিয় স্তম্ভবিলাকৰ ধৰ্ম একেই আৰম্ভ ক'ৰ পৰা কৰিছিলে হাইড্ৰজেনৰ পৰা গৈ 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 আৰু নেলাগে এইকাৰণ মই তোমালোকৰ এইটো জাৰ্কনিয়ামৰ লৈকে কৰিলোঁ আৰু লাষ্টত কিন্তু শেষ হৈছিলে ক'ত থৰিয়ামতে শেষ হৈছিলে মই যেটো আগতে ক'লোঁ ঠিক আছে তাৰ মানে লাষ্ট আকৌ কৈ দিওঁ মই বুজি পাইছানে এতিয়া যদি মই হাইড্ৰজেন ধৰোঁ সা ৰে হাইড্ৰজেন সা ৰে গা মা পা ধা নি সা বা 1 2 3 4 5 6 7 8 8 1 আৰু 8 একই লগত হ'ব আকৌ ফ্লৰিনৰ পৰা আৰম্ভ কৰিলে 1 2 3 4 5 6 7 8 ক্লৰিনৰ একই হ'ব এইবিলাকৰ একই ধৰ্ম বিশিষ্ট হ'ব এনে কৰি ভাঙকট কৰিছিলে কিন্তু যেটো ইম্পৰ্টেণ্ট নিউজিলেণ্ডৰ অষ্টকৰ বাবে এইটো ইম্পৰ্টেণ্ট কিছুমান প্ৰব্লেম আছিলে সীমাবদ্ধতা আছিলে তাৰ মাজত কিছুমান সীমাবদ্ধতা এইটো বহুত ইম্পৰ্টেণ্ট নিউজিলেণ্ডৰ অষ্টকৰ নীতিৰ ওপৰত এইটো বহুত ইম্পৰ্টেণ্ট কি ইম্পৰ্টেণ্ট যে মনত কৰিবা প্ৰথমটো কি আছিলে অকলে 56 মৌললৈ বাওঁফালে একদম ওপৰ চলা 56 মৌললৈ কাম কৰিছিলে এইটো এটা প্ৰব্লেম আছিলে কাৰণ তাৰ পিছত আৰু বহুত আৱিষ্কাৰ হ'ল এইটো ক'ত হ'ব এইটো থোৱাৰ কোনো ব্যৱস্থা নাছিলে কোন গ্ৰুপত দিম কোন ঠাইত সোমাই দিম এইটো নাছিলে এই কাৰণ এইটো এটা তাৰ সীমাবদ্ধতা আছিল 2 নম্বৰ সীমাবদ্ধতা আছিলে যেটো খুবই ইম্পৰ্টেণ্ট কাৰণ এইটো এই যেটো সা ৰে গা মা পা দা নিসা যেটো নিয়মটো মিলিছিলে মই কৈছিলোঁ 8 নম্বৰ বা সা ৰে গা মা পা অষ্টকৰ যেটো নীতি মানিছিলে এইটো কিন্তু হসাকে অকলে কেলছিয়াম লৈকে মানিছিলে নিয়মটো কিমান কেলছিয়াম এইটো চোৱা মই কৈ দিওঁ কেলছিয়ামৰ লৈকে এইটো নীতিটো ধুনীয়াকে মিলিছিলে তাৰ পিছত আৰু এইবিলাক গৈ আছে নহয় তাৰ পিছত যেবিলাক গৈ আছে এইবিলাকত ইমান ধুনীয়াকে নীতিটো নিমিলে পিছত কেলছিয়াম লৈকে হাইড্ৰজেনৰ পৰা কেলছিয়াম লৈকে তাৰ নীতিটো মানে এইটো মনত ৰাখিবা তোমালোকে এইটো হ'ল কেলছিয়াম লৈকে মানে কেলছিয়ামই লাষ্ট তাৰ পিছত আৰু তাৰ নীতিটো নিমিলে কি নীতি নিমিলে অষ্টক বা সাৰেগামা পাদা নিসা নিয়মটো নিমিলে আৰু এটা প্ৰব্লেম দেখা গ'ল যে কি কৰিছিলে কিবা কিবি কৰি মিলাই লোৱাৰ বাবে এটা ঠাইত দুইটা মৌল বাওঁফালে চোৱা কোবাল্ট আৰু নিকেল দুইটা এটা কোবাল্ট এটা নিকেল দুইটা এটাই বক্সৰ ভিতৰত সোমাই থৈ দিছিল এটা ঠাইত স্থান দিছিলে যেটো সম্ভৱ বা সঁচাতে নহয় কাৰণ কোবাল্ট আৰু নিকেলৰ পাৰমাণৱিক বৰ বেলেগ কিন্তু এটা ঠাইত স্থান দিছিলে ইয়াত আছে তোমাৰ চেৰিয়াম আৰু এইটোৰ নাম হয় লেণ্ডানাম এইটোও তোমালোকৰ একেই দুইটাৰ বেলেগ পাৰমাণৱিক নামটো মনত থাকিবা অকলে তোমালোকৰ গ্ৰুপৰ মাজত কিতাপত দুইটাই আছে কোবাল্ট নিকেল চেৰিলিয়াম আৰু লেণ্ডানাম এই দুইটা বেলেগ পাৰমাণৱিক ভৰত এটা ঠাইতে ঠাই দিছিল এইটো এটা তাৰ মিষ্টেক বা সীমাবদ্ধতা কোবাল্ট আৰু নিকেল
এটা ঠাইত, কোবাল্ট আৰু নিকেল এটা ঠাইত। ঠিক আছে, আৰু এটা কথা ইয়াত মন কৰা তোমালোকে, এইটো চোৱা, ক্লৰিন, কোবাল্ট, নিকেল, ব্ৰমিন একে লগত দিছিলে, কিন্তু সঁচা কথাটো হ'ল ক্লৰিন হ'ল গেছীয়, ব্ৰমিন হ'ল জুলীয়া, আৰু কোবাল্ট নিকেল বেলেগ বেলেগ পাৰমাণৱিক ভৰ, আৰু এইটো ধাতু। এই সম্পৰ্কটো এইটো এটা কি কম, এটা একেই ধৰ্মৰ মাজত সোমাই থৈ দিছিলে, এইটো সম্ভৱ নহয়। আৰু এটা প্ৰব্লেম আছিলে যেটো মই কওঁ যে ইয়াত চোৱা, আইৰণৰ লগত এফি মানে আইৰণৰ লগত কোবাল্ট নিকেলৰ সম্পৰ্ক আছে, কোবাল্ট নিকেলৰ সম্পৰ্ক আছে, কিন্তু ক'ত আইৰণ ক'ত আৰু কোবাল্ট নিকেল ক'ত, বহুত দূৰ দূৰ ঠাইত দিছিলে। এইটো চিন্তা কৰি চোৱা তোমালোকে। ঠিক আছে, এতিয়া নেক্সট কি কৰাম মই, নেক্সট কি আছে চাওঁ অকণমান, 2 মিনিট টাইম দিয়া মোক। ঠিক আছে, এইটোৱে তোমালোকৰ তাৰ মাজত আৰু এক্সট্ৰা নাই, অকণমান টাইম ল'লোঁ তোমালোকে। এতিয়া কি হ'ল, আইৰণ কোবাল্ট নিকেলৰ ধৰ্ম একেই ধৰণৰ, কিন্তু আইৰণ কোবাল্ট নিকেলৰ ঠাই বেলেগ বেলেগ, এইটো এটা তাৰ প্ৰব্লেম আছিল। এইবিলাক হ'ল কিছুমান তাৰ প্ৰব্লেম। এইটোৱে আছে তোমালোকৰ লাষ্ট, আৰু বেছি দীঘল নকৰোঁ। এতিয়া সীমাবদ্ধবিলাক মই এতিয়া মই ইয়াত লিখিলোঁ ব্ৰমিন, জুলীয়া, কোবাল্ট নিকেল, ধাতু আৰু গেছ। কিন্তু নিউজিলেণ্ডে কি কৰিছিলে, এটা ঠাইত বা একেই শ্ৰেণীত গোট বান্ধি দিছিলে। এইটো এটা তাৰ ভুল আছিলে, ৰং আছিলে। আৰু আইৰণ কোবাল্ট নিকেল বেলেগ বেলেগ, কিন্তু ধৰ্ম একে, কিন্তু বেলেগ বেলেগ ঠাইত দিছিলে। এতিয়া নিউজিলেণ্ডছৰ সীমাবদ্ধতা অকণমান মই যেটো মই ডিছকাছ কৰিলোঁ, এইটো ইয়াত লিখিলোঁ। কি হ'ল অকণমান, প্ৰথম পইণ্টটো হ'ল অষ্টক সূত্ৰ কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য, তাৰপিছত নহয়। মই ক'লোঁ কেৱল 56 মৌলৈ থকা বুলি জানিছিলে, কিন্তু 56ৰ পিছত আৰু বহুত আৱিষ্কাৰ হ'ল, তেনেহ'লে কি কৰিম, ক'ত থ'ম। তাৰপিছত 3 নম্বৰ পইণ্টটো হ'ব এটা স্থানত একে স্থানত মৌলৰ একত্ৰীকৰণ, যেনে কোবাল্ট নিকেলত একেটা স্থানত ৰখা হৈছিল, কিন্তু কোবাল্ট আৰু নিকেলৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ। এটা এটা মিষ্টেক বা সীমাবদ্ধতা। আৰু যেটো লাষ্টত মই ক'লোঁ আইৰণৰ ধৰ্ম, আইৰণ কোবাল্ট আৰু নিকেলৰ একেই ধৰ্ম একেই, কিন্তু বহুত দূৰত স্থান দিছিল, মানে বেলেগ বেলেগ ঠাইত স্থান দিছিল। এইবিলাকেই হ'ল তাৰ সীমাবদ্ধতা। এইটো তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ বা পৰা 2 মাৰ্ক মোৰ লাগিছে আহিব। ভিডিঅ'টো আৰু বহুত দীঘল নকৰোঁ, তোমালোকে দীঘল কৰিলে নেচাওঁ, মই জানো, কি কৰিম, তাৰপিছত বুজাবলৈতো দীঘল কৰিব লাগিব। তেনেহ'লে ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। নেক্সট ভিডিঅ' অতি সোনকালে লৈ আহিম। তোমালোকে ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, আৰু বুজিব পালে তোমালোকে লাইক কৰিবা, তোমালোকে আৰু কিবা বুজিব নোৱাৰিলে তোমালোকে কমেণ্টৰ ছেকশ্যনত কমেণ্ট কৰিবা। ঠিক আছে, মই ভিডিঅ'তে আৰু দীঘল নকৰোঁ। তোমালোকে ভাল থাকিবা আৰু লেখা পঢ়া কৰি থাকিবা। স্কুল খুলিব এতিয়াও টাইম আছে, পৰীক্ষা হ'বই হ'ব, মেট্ৰিক পৰীক্ষাটো দিবই লাগিব, পঢ়িবই লাগিব, সেইকাৰণে তোমালোকে পঢ়ি থাকিবা। ঠিক আছে, আৰু মই আৰু দীঘল নকৰিলোঁ। থেংক ইউ, বাই।